হেল্ল' বন্ধুসকল, সকলোকে পুনৰবাৰ পাৰ্থ ব্লগ নামৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ বগীবিল। শদিয়াটো কেঞ্চেল হ'ল, শদিয়াটো যাবলৈ এতিয়া দিগদাৰ হ'ব। বতৰটো অলপ বেয়া আছিল মানে, সেইবাবে শদিয়া ৰাইডটো কেঞ্চেল হ'ল। তো সেইবাবে আমি শদিয়া যোৱাটো কেঞ্চেল কৰিলোঁ। এতিয়া যাম আমি বগীবিল, এইফালে যাম বগীবিল। এয়া আমাৰ চাইকেল ৰেডি আছে যাবলৈ, তো ব'লকচোন যাওঁ। তো বন্ধুসকল, এয়া আমি বগীবিল হ'বলৈ আগবাঢ়িছোঁ। এতিয়া চাইকেল চলাই আমি গৈ আছোঁ, দেখিছে এয়া চাৰিওফালে বাগান আছে। এয়া বাগান দেখিছে। বন্ধুসকল, এয়া দেখিছে বগীবিললৈ 11 কিলোমিটাৰ আছে। এয়া আমি গৈ আছোঁ। এয়া চাইকেল, এয়া বিজিত ফটো মাৰত ব্যস্ত আছে। তো বন্ধুসকল, আমি বগীবিলৰ ৰাস্তাত আছোঁ বৰ্তমান। এইপিনে এইটো ৰাস্তাই গৈ বগীবিল এইখন চাওক, এইখন দেখিছে বগীবিল। আমি বৰ্তমান যোৱা নাই, যাম আৰু আহি আছোঁ মানে অলপ ৰৈ পেলাই বোলো ভিডিঅ' শ্বুট এটা কৰি লওঁ। এইটো ৰাস্তাই যাব লাগিব বগীবিল। তো ব'লক আৰু আগবাঢ়ি যাওঁ। তো বন্ধুসকল, এয়া দেখিছে গৰু ম'হ চৰণীয়া পথাৰত এয়া ম'হ চৰি আছে। এয়া দেখিছে বগীবিললৈ আৰু বেছি দূৰ নাই, আমি গৈ আছোঁ। তো চাই থাকক বন্ধুসকল, এই আমি বগীবিলৰ ৰাস্তাত আছোঁ আৰু অলপ দূৰ গৈয়ে বগীবিল পামগৈ। তো চাই থাকক, বগীবিল দেখুৱাম আজি আপোনালোকক। এয়া চাওক পৰিৱেশটো এবাৰ সম্পূৰ্ণকৈ। এয়া ছাৰহঁতক আমি সুধিলোঁ বগীবিলৰ ৰাস্তা কিনি যায়। ছাৰহঁতে বৰ ধুনীয়াকৈ উত্তৰ দিছে, ধন্যবাদ থাকিল ছাৰহঁতলৈ। তো ব'লক বগীবিলৰ দিশে আগবাঢ়োঁ। বন্ধুসকল, এয়া আমি বগীবিলৰ ৰাস্তাত গৈ আছোঁ আৰু অলপ দূৰ গৈ বগীবিল পামগৈ আৰু চাই থাকক। তো বন্ধুসকল, আৰু অলপ দূৰ বাট গৈ আমি বগীবিল দলং পাম। আমি চৰকাৰৰ ফালৰ পৰা গংগাবিলে চাৰ্জ কৰি আজি অধুনি কৰিছে। তো চাই থাকক, অলপমান দেখাম বুলি ভাবিছোঁ আপোনালোকক। আহি আছোঁ আমি তালৈকে, যিমানটো বাৰু দেখাব চেষ্টা কৰিম। তো বন্ধুসকল, এয়া দেখিছে বগীবিল দলং। তো বন্ধুসকল, এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তো চাই থাকক। তো বন্ধুসকল, আমি এইপিনে উঠিলোঁ। এতিয়া এয়া চাইকেল ৰখাই থোৱা আছে, এইখন বগীবিল। আমি এইপিনে এতিয়া গৈ এইপিনে আমি এনেকৈ এইপিনে বগীবিল যাম। তো ব'লক আগলৈ চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, আমি এতিয়া বৰ্তমান বগীবিলৰ ওপৰত চাই থাকক বগীবিল দলংখন গোটেইখন চাওক।
এতিয়া সুন্দৰ দৃশ্য। আমি প্ৰায় 4টামানত ওলাইছিলোঁ তাৰপৰা, এতিয়া পাওঁতে অলপ দেৰি হ'ল। দেখিছে এতিয়া আন্ধাৰ হৈছে অলপ, যিহেতু লাইট দিয়া আছে ইয়াত, লাইটৰ বাবে আমি অলপমান পোহৰ পাইছোঁ। চাওক বন্ধুসকল, কি সুন্দৰ দৃশ্য। যিহেতু ইয়াত উঠাবলৈ কষ্ট হ'ব, অলপ খাৰা আছে অলপ। এয়া দেখিছে ইমান খাৰা, তলৰ পৰা গাড়ী আহি আছে। এয়া দেখিছে গাড়ী স্পীড। এয়া দেখিছে তলেদি ৰাস্তা গৈছে। এয়া আমি বৰ্তমান দলঙৰ ওপৰত আছোঁ। সম্পূৰ্ণ দৃশ্যটো এবাৰ দেখুৱাইছোঁ আপোনালোকক, যিহেতু যথেষ্টখিনি ভাগৰো লাগিছে, তথাপিও দেখাব চেষ্টা কৰি আছোঁ। তো বন্ধুসকল, এয়া দেখিছে চাইকেল এয়া ৰখাইছোঁ। যথেষ্টখিনি কষ্ট কৰিছে চাইকেলকেইখনেও, এইখন ভিজিটৰখন। আমি এতিয়া বৰ্তমান দলঙৰ ওপৰত উঠি আছোঁ। এয়া দেখিছে দলং, আগবাঢ়ি আহিছোঁ যিমান পাৰোঁ, উঠি আহি আছোঁ। এয়া যথেষ্টখিনি ওপৰলৈ আমি আহিছোঁ। প্ৰায় ভাগৰ লাগিছে, যাওঁতে ইমান দিগদাৰ নহ'ব চাগে, যাওঁতে ঢালু আছে ন। এয়া বন্ধুসকল দেখিছে MB গংগা বিলাস, এইখন আজি উদ্বোধনী কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এয়া চাই লওক কি সুন্দৰ দৃশ্য। সকল দেখিছে ইয়াত যথেষ্টখিনি মানুহ আছে। এয়া দেখিছে গাড়ী আহি আছে। বগীবিলৰ ওপৰত আছোঁ আমি। কি সুন্দৰ দৃশ্য চব। ইয়াত হৈ আছে। তো বন্ধুসকল, যিহেতু আন্ধাৰ হৈ আছে সেইবাবে আমি তালৈ নাযাওঁ, কাৰণ যথেষ্টখিনি দেৰি হৈছে আমাৰ। এয়া দেখিছে ৰাতিয়ে হ'ল। তো আমি এতিয়া ঘৰলৈ আগবাঢ়িব লাগিব। তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আন্ধাৰো হৈ আহিছে। আমি পলম নকৰি আমি ঘৰলৈ আকৌ উভতিবই লাগিব। পুনৰবাৰ নতুন ব্লগৰ প্ৰতিশ্ৰুতিৰে আমি যাম ঢলা-শদিয়ালৈ। তো সকলোৱে থাৰ্ড পাৰ্টত চাবলৈ পাব ব্লগ, ঢলা-শদিয়া ব্লগ। তো চাব, আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো বন্ধুসকল, ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ। ধন্যবাদ।